TMPKৰ উদ্যোগত যোৱা বছৰৰ পৰা সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলসমূহত অনুষ্ঠিত কৰা মিচিং অলিম্পিক পুনৰ আঞ্চলিকে খেলুৱৈ বাছনিৰ বাবে প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ সমান্তৰালভাৱে চিগা আঞ্চলিক সমিতিৰ উদ্যোগত মঙলবাৰৰ পৰা বিভিন্ন কাৰ্যসূচীৰে চিৰাখোৱা খেলপথাৰত আৰম্ভ হৈছে মিচিং অলিম্পিক 2.0। উক্ত অনুষ্ঠানটি শুভ উদ্বোধনী কৰি TMPK জনাই জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি পাটিৰে কয় যে মিচিং অলিম্পিকৰ দ্বাৰা মানসিক দৈহিক বৌদ্ধিক বিকাশৰ লগতে এছিয়ান অলিম্পিকৰ দৰে খেলসমূহত নিজৰ সুনাম অন্তৰ্ভুক্ত কৰি মিচিং জাতিলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিব। উল্লেখ্য যে মিচিং অলিম্পিকৰ খেলসমূহৰ পৰা বাছনি কৰি জিলা ভিত্তিত অনুষ্ঠিত খেলসমূহত অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়া হ'ব আৰু জিলা ভিত্তিত বাছনি হলে গুগামুখত মিচিং অলিম্পিকৰ চূড়ান্ত খেলত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাব বুলি সদৰি কৰে TMPKৰ নেতৃত্বই। বাংকে টাকা মিচিং কৰিন কেবাঙৰ আজি খেল অলিম্পিকৰ মিচিং খেল অলিম্পিকৰ শুভাৰম্ভণি আজি খেল চিৰাখোৱা খেলপথাৰত অনুষ্ঠিত কৰি আমি চিগা বাংকে হিচাপে খেলুৱৈসকলক বাছনি কৰা হ'ব। ইয়াতে আমাৰ যোগ্য খেলুৱৈক বাছিবৰ কাৰণে চিৰাখোৱা খেলপথাৰটো আজি চিলেক্ট কৰা হৈছে। ইয়াৰ পৰা আমি বিভিন্ন 15টা ইভেণ্ট আছে। এই 15টা ইভেণ্টৰ ভিতৰত ধৰক মাৰাথান দৌৰৰ পৰা ধৰি শ্বটপুট, ডিছকাছ, জেভলিন ইত্যাদি খেলসমূহ আজি খেলোৱা হ'ব। লগত আমাৰ ইয়াত চিগা বাংকে হৈ চিলেক্ট কৰাৰ পিছত আমি জোনাই ডিষ্ট্ৰিক্ট কমিটিত আমাৰ চিগা বাংকেৰ যোগ্য খেলুৱৈসকলক আমি বাছি উলিয়াই পঠিয়াম। তাৰপিছত 30 ডিচেম্বৰ নৱেম্বৰ তাৰিখে আমাৰ গোগামুখত অনুষ্ঠিত হ'ব আমাৰ চেণ্ট্ৰেল পৰ্যায়ত। তাত অংশগ্ৰহণ কৰাবৰ কাৰণে আজি সকলো চিগাৰ পৰা খেলুৱৈসকলক আজি বাছনি কৰা হৈছে।